लइए लगेज और सारी छोरी अंदर रखू परहेज लगा कीटो सी डाइट तो ना रख लू सहेज हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে বৰ্তমান মোৰো ভালেই দিয়ক আৰু আজি মই পিকনিক যাবৰ কাৰণে ৰেডি হ'লোঁ এতিয়া বাজিছে 7টা এতিয়া মই পিকনিক যাম বাছ জালুকবাৰী ফ্লাইঅভাৰৰ তলত আহি ৰখি আছে মানে আমাৰ লগবিলাক তাতে আছে এতিয়া মই ফাৰ্ষ্ট টাইম আণ্টিহঁতৰ ৰুমত যাম আৰু আণ্টিৰ ছোৱালীজনী আৰু ল'ৰাজন এনেকৈ যাব একেলগে আমি তাতলৈকে খোজকাঢ়ি যাম বাকীবিলাক আহি আছে বাইহাটা চাৰিআলিৰ পৰা এতিয়া আমি যাম মোৰ ভিডিঅ'টোত আপোনালোকে শেষলৈকে জড়িত হৈ থাকিব মই আপোনালোকক সকলো দেখুৱাই গৈ আছোঁ বলক তেন্তে আমাৰ ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰি দিওঁ এতিয়া আমি লাহে লাহে আহি পালোহি আৰু বেছি দূৰ নাই মানে ভিতৰীয়া ৰাস্তাৰে সোমাই গৈ আছোঁ আমি চাওঁ আজি ইমান মানুহ নাই বাৰু এইখন আমাৰ বাছখন হয় এতিয়া আমি কোনপিনে যাব লাগে নাজানো বাৰু সেইপিনে চাওক আহিয়ে আইচক্ৰীম দেখা পাইছোঁ কোনোবা আজি খোৱালে হয় ঐ ভাল লাগিছে না আহি বঢ়িয়া লাগিছে এতিয়া আমি আৰু নাচিম চাব পিকনিক খাব আহি মেকআপ ইপিনেও বনাই আছে বাৰু কোন হয় নাজানো এইজনীক নেদেখুৱাই ইমান হাল্লা কৰি আছে চাওক ভালদৰে চাই লওক তাই লাইভ কৰিব ভণ্টি হয় তাইৰ লাষ্ট চাওক এতিয়া আমি ইপিনে যাম আমাৰ খানা এইটো চাইডে বনাব এতিয়া বহুত মানুহ আছে আৰু মানুহ হ'বহে ইপিনে চাওক পুৰা পিকনিক বাছ এইবিলাক আমি এতিয়া ইপিনে উঠি গৈ আছোঁ কি আছিলে ইপিনে কিবা এখন দলং আছে তাতে আমি গৈ আছোঁ এতিয়া এইবিলাক মোৰ লগত আহিছে কৰাবি হয়কেইটা আমি এতিয়া ইপিনে নামি গৈ আছোঁ এইটো আমাৰ ৰাস্তা হয় আমি গৈ আছোঁ এইকেইজনী আমাৰ হিৰইনী হয় সেইখন দলংখন গাইজ তাইৰ ভয় চাওক এইখন দলং এইখন জোলনা দলং হয় আমি এতিয়া উঠি যাম ইয়াতে উঠি আৰু মই ভয় নকৰোঁ দেই ইহঁতে চেলফি উঠি আছে মই ভিডিঅ' কৰি আছোঁ
আমি জলনা দলঙত আহি আছো এতিয়া ইয়াতে কি ফটো উঠিব নিদিয়ে দেখোন ৰখি পেলাই ভিডিঅ' বনাব নিদিয়ে এইপিনে চাওক কি মই ভয় নাখাওঁ এনেকুৱা মই ভয় খাওঁ দেই মোৰ নাই এইপিনে চাওক এইপিনে আৰু এইপিনে ভাত বনাই আছে আমাৰ কিবা ক'ত উঠিলে বিচাৰি নাপাওঁ বাৰু এতিয়া বা যাওঁ ৰহি আছে ফটোটো একো উঠিব নিদিয়ে আমাক তাতে দলংখনত আমাক ভিডিঅ' বনাব নিদিলে এতিয়া আমি আকৌ ওপৰত উঠি আহি আছোঁ ইপিনে কিবা পাহাৰ নেকি আছে বোলে এইটো পাহাৰে হয় মানে পাহাৰতে উঠি আহি আছোঁ এতিয়া ইয়াত তামোল গছ চাওক এইকেইজন কোন ল'ৰা হয় নাজানো আমাক তেতিয়াৰ পৰা পিছাপ কৰিয়ে আছে ইহঁতক চাওক ভাগৰ লাগিলে বোলে ইহঁতে বহি গ'ল ভাগৰ আমি এতিয়া আহি আছোঁ শিলৰ মাজে মাজে পানী চাওক চাওক আমি এইবোৰ চাওক পানীবোৰ বহুত চাফা গা ধুবই মন গৈছে আৰু চাওক ইমান চাফা পানী আৰু সেইখন জলনা দলংখন আমি সিপিনেদি গৈছিলোঁ এতিয়া আমি সেইটো শিলত যাম ফটো উঠিবৰ কাৰণে চাওক পুৰা ফটো উঠাত ব্যস্ত হৈ আছে এতিয়া ইয়াত আহিছোঁ ইয়াতে আমি ফটো উঠিম ইহঁতে চেল্ফি লৈ আছে এতিয়া ময়ো উঠিম আৰু সিহঁতৰ লগতে এনে চাওক এয়া চাওক আমাৰ চালাড মানে পিঁয়াজ আৰু ইয়াত গ্ৰীণ মটৰ তিয়ঁহ গাজৰ এনেকৈ বহুত কিবা কিবি ইয়াত ডেম্বু হয় এইবিলাক কাটি আছে বেলেগ ভাত বনাই আছে চাওক প্ৰায় হৈছে আৰু ভাত এইখিনি চিকেন বনাই আছে এনে চাওক এয়া পানীবিলাক আহি আছে এনেকৈ এনে চাওক এইজনী ফটো উঠাৰে মানে চাওকচোন তুমি বেছি উঠিছা এইবিলাক চব ফটো উঠিব ৰৈছে এই পানীবোৰ চাই বহুত ভাল হয় ইপিনে চাওক পুৰা ফটো চব ফটো উঠি আছে চাওক ইপিনে মামাৰ লগত এই পানীবোৰ চাওকচোন ইমান ধাৰ পানী আহিছে মানে আৰু ইমান চাফা পানীবোৰ চাওকচোন এবাৰ বহুত চাফা মানে পানী আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছো আছে মাছ ওলাইছিলে কিন্তু এতিয়া এইটো চাইড অহা নাই এটা মাছ দেখিছোঁ বহুত ডাঙৰ পানীবোৰ ইমান ঠাণ্ডা নহয় 1 মিনিটো ভালদৰে ভৰিখন থ'ব নোৱাৰিম চাওকচোন ইয়াতে ৰ'দত বহি আমি আড্ডা মাৰি আছোঁ ভাত হোৱা নাই কাৰণে ক'ত ঘূৰিম আৰু ঘূৰিবৰ কাৰণে ঠাই নাই চ' ইয়াতে বহি আছোঁ বন্ধুসকল চাওক এতিয়া মই এটা ডাঙৰ শিলৰ ওপৰত আছোঁ আৰু তাইও আছে তাৰপিছত আমি সেইটো শিলত যাম এই বাচ্ছাটো যে উঠি আছে সেইটোৰ পিছ চাইডে এটা আছে সেইটোত যাম এতিয়া মানে আমি ফটোশ্বুট কৰি আছোঁ এই মেডামে ফটোশ্বুট ইমান কৰে ফটো মানে তাই এটাও ভাল ফটো উঠাই দিয়া নাছিলে এতিয়া উঠাইছে বাৰু ৰ'দটো বহুত মানে আজি আৰু মই এতিয়া সেইটো শিলত পিনে যাম আপোনালোকে চাই থাকিব আমাৰ ভাত হৈ গ'ল এতিয়া মানে ভাত খাই আছে ইয়াৰ পিছৰ বেষ্টটোত আমি খাম আকৌ চাওঁ এয়া এইজনী লগৰ এপিনে হৈ আছে আমিও বহি যাওঁ আৰু কাষত এই মাখি খেদিব লগাইছে তাক চাহ এইটো চাইডৰ পানীবোৰ আৰু পুৰা সেউজীয়া একদম লেতেৰা হৈ গৈছে মানুহবোৰে ভাত খাই তাতে হাত ধুই চাউল ধুই এনেকৈ একদম লেতেৰা হৈ গৈছে আৰু মানুহবিলাক লাহে লাহে ভাত খাইছে আধা খাই গৈয়ে আছে আৰু জেগাবিলাক ইমান লেতেৰা হৈ গৈছে নহয় মানে 1 তাৰিখৰ পৰা মানে ডিচেম্বৰ লাষ্টৰ পৰা মানুহবিলাক আহিয়ে আছে আৰু পিকনিক খাবৰ কাৰণে ক'ত জেগা চাফা থাকে পুৰা লেতেৰা হৈ গৈছে
মানে ভাত খাই উঠি তাতে হাত ধুব গৈছে আৰু ইয়াতে বহুত দ হয় তাতে লেখাই আছে ডেঞ্জাৰ বুলি এবাৰ ওচৰৰ পৰা দেখা দিছোঁ চাহ পানীবোৰৰ কালাৰেই চেঞ্জ হৈ গৈছে মানে বগাৰ পৰা সেউজীয়া হৈ গৈছে ইমান দ মানে ইয়াতে কিবা কাৰণে এজন মানুহ যদি পৰি যায় নহয় মৰিয়ে যাব ইয়াতে ইপিনে চাওক ভাত খাই মানে পুৰা লাগি গৈছে আৰু পিছত ইয়াৰ অৱস্থা চাউলি মানুহ হৈ আছেনে বাৰু এনেকুৱা নাচিছে আৰু এইবিলাক ইমান লেতেৰা কৰি ৰাখিছে মানে বহুত দিনৰ পৰা পিকনিক খাই আছে তোৰ ওচৰত বহুত লেতেৰা হৈ গৈছে বা পাগল ডেন্স দিছে আৰু এই বাপ আৰু কিমান আছে বা গোটেই অহাৰ পৰা তাই নাচিয়ে আছে মজা হৈছে আৰু নাচা subscribe and like, comment, share and subscribe কৰি দিব প্লিজ মোৰ বাবে তাইৰ বাবে মোক এটা প্লিজ সাবস্ক্ৰাইব কৰি দিব কোনোবাই যে নতুনকৈ মোৰ চেনেলটোত আহিছে আৰু কাষত থকা বেল আইকনটো টিং কৰি বজাই থৈ যাব আজিলৈ বাই বাই